আজি পবিত্ৰ মাঘী পূৰ্ণিমা উপজা দিনত মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ভূটাইপাথৰী মণ্ডল বিজেপি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভূটাইপাথৰী মণ্ডল বিজেপিৰ উদ্যোগত আজি তেলিয়া পানীগাঁও নামঘৰ প্ৰাংগণত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৭তম জন্মদিন উদযাপন। জন্মদিনৰ লগত সংগতি ৰাখি আজি নামঘৰ প্ৰাংগণত ৫৭ গছ বন্তি প্ৰজ্বলন, স্থানীয় ৰাইজক একোখনকৈ গামোচা দিয়ে। তাৰ পাছত মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্য কামনাৰে এখনি শৰাই আগবঢ়াই লগতে আজি নামঘৰত উপস্থিত থকা মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক সেৱা জনাই ভূটাইপাথৰী মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলে। আজি অনুষ্ঠানত উপস্থিত থাকে ভূটাইপাথৰী মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰা, বিজেপি জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, আঞ্চলিক সদস্যা জ্যোতিকা দাস লগতে ভূটাইপাথৰী মণ্ডলৰ সকলো বিষয়ববীয়াসকল উপস্থিত থাকে। নমস্কাৰ। আমি আজি সঁচাই প্ৰফুল্লিত হৈছোঁ। অসমৰ যি ধ্ৰুৱতৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি ৫৭তম জন্ম দিৱস। আমি বিগত বছৰো আমি নগাঁও বাৰেগাঁও মন্দিৰত ১৫০ গছ চাকি জ্বলাই তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰিছিলোঁ। আজিও তেলীয়া পহুকটাৰ গাঁৱৰ তেলীয়া পানীগাঁও আমাৰ যি নামঘৰ প্ৰাংগণ আছে বৰজহা নামঘৰ ভাগ, তাতে আমি ৫৭ গছ বন্তি জ্বলাই ভকত বৈষ্ণৱৰ লগত তেখেতৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতৰ জীৱন আৰু পূৰ্ণগতিত আগবাঢ়ক, তেখেত অসমৰ ধ্ৰুৱতৰা হৈ সদায় জিলিকি থাকক, বিশ্ব দৰবাৰত জিলিকি থাকক। তেওঁ সত্যভূমি বেদখল মুক্ত কৰি যি অসমৰ কাৰণে এটা সুন্দৰ বাৰ্তা কঢ়িয়াই আনিছে, সেই উদ্দেশ্য আগত ৰাখি আমি সদায় নামঘৰ বা মঠ মন্দিৰ এইখিনি আমি বাছি লওঁ। তাতেই আমি সদায় বন্তি প্ৰজ্বলন কৰি তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰোঁ। আমি সদায় তেখেত অসমৰ হৈ জিলিকি ৰাখক। তেওঁ অসমৰ নৱপ্ৰজন্মৰ এটি ধ্ৰুৱতৰা হৈ ৰৈছে। তেখেতক আমি সদায় বিচাৰোঁ অহা ৫ বছৰ ইলেকশ্যনত আকৌ যাতে তেওঁ জিলিকি থাকক, অসমৰ হৈ আৰু নতুন নতুন প্ৰজেক্ট আনি অসমখনত জিলিকাই তোলক, অসমৰ স্বাভিমান ভাৰতবৰ্ষৰ হৈ ১ নম্বৰ স্থানত সদায় জিলিকি থাকক, তাৰে কামনা কৰিছোঁ। আজিৰ এটা পবিত্ৰ মাঘী পূৰ্ণিমা, তাতে তাৰ পবিত্ৰ মাঘী পূৰ্ণিমা যিটো মুখ্যমন্ত্ৰী প্ৰচেষ্টাত আজি ৰাইজৰ কাৰণে মুকলি কৰিলে বটদ্ৰৱা প্ৰকল্প, কি ক'ব? হয়, এটি সুন্দৰ প্ৰকল্প নগাঁৱৰ কাৰণে এটি গৌৰৱ হৈছে। আজি মাঘী পূৰ্ণিমা দিনটোতে এটি পবিত্ৰ দিনত আজি বটদ্ৰৱা প্ৰকল্প ৰাইজৰ কাৰণে মুকলি কৰিছে, তাকো বিনামূলীয়া প্ৰৱেশদ্বাৰেৰে। যিটো অনুষ্ঠানত ৰাইজে গৈ উপভোগ কৰিব পাৰিব দিনজোৰা। নগাঁৱত তেনেকুৱা অনুষ্ঠান নাছিলে। আচলতে নগাঁৱলৈ কোনোবা আহিবলগীয়া হ'লে চিন্তনীয় হৈ পৰে যে আমি নগাঁৱত কি দেখাম, কিন্তু বটদ্ৰৱাখন আছিল যদিও এতিয়া বটদ্ৰৱা প্ৰকল্পত যি সুন্দৰভাৱে তেওঁ প্ৰকল্পস্থলীটো সজাই তুলিছে, প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আহি উদ্বোধন কৰিছিলে। সেইদিনাৰ পৰাই আমি সকলোৱে নগাঁওবাসী ৰাইজে বা অসমবাসী ৰাইজে অতি আগ্ৰহেৰে বাট চাই আছিলোঁ। কিন্তু আজি এতিয়া পবিত্ৰখনত তেওঁ দ্বাৰ মুকলি কৰি অসমৰ কাৰণে আৰু এটি পথ সুগম কৰি তুলিলে। আমি এই সুযোগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি টাউনতেলীয়া পানীগাঁও নামঘৰ আজি বাৰ্ষিক প্ৰতিষ্ঠা দিব আৰু লগতে আজি ভূটাইপাথৰী মণ্ডলৰ উদ্যোগত যি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৫৭তম জন্মদিৱস উদযাপন কৰিছে, কি ক'ব? এই সুযোগতে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজে আমি জানিছোঁ যে আজি এই ৫৭তম জন্মদিন তেওঁ উদযাপন কৰিছে আৰু এই ৫৭ গছি বন্তিৰে আমি তেওঁ জন্মদিনো প্ৰজ্বলন কৰিছে। এই চাকি জ্বলি থকাৰ নিচিনাকৈ তেওঁ সদায় অসমৰ উজ্জ্বল নক্ষত্ৰ হৈ জ্বলি থাকক। ভাৰতবৰ্ষতো তেওঁ উজ্জ্বল নক্ষত্ৰ হৈ জ্বলিও আছে। গতিকে সেই কামনা কৰি আমি আজি তেলীয়া পানীগাঁও নামঘৰত আজি তেওঁৰ হৈ আমি এখনি শৰাই আগবঢ়ালোঁ। আৰু আমাৰ আজি আৰু এটা গৌৰৱ, আজি এই নামঘৰত আমাৰ আজি প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসতে আজি মাজুলীৰ সত্ৰাধিকাৰ উত্তৰ কমলাবাৰী সত্ৰৰ জনাৰ্দন দেৱ গোস্বামী আহিছিলে, তেওঁৰ দ্বাৰাই মানে প্ৰতিষ্ঠা কৰা হ'ল। আৰু আজি এই শুভক্ষণত আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ তেওঁৰ দ্বাৰাই দিয়া হ'ল। সেইটো আমি আৰু গৌৰৱ, এইটো আমি এটা ডাঙৰ হেৰিও পালোঁ। এয়ে কৈ মই মোক পুনৰ ধন্যবাদ।
আমাৰ যথেষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি 97তম জন্মদিৱস উপলক্ষে আমি গোটেই ভোটাইপাথৰি মণ্ডলৰ গোটেই কৰ্মবৃন্দ আহি পেলাই তেখেতৰ হয় আমি জন্মৰ দীৰ্ঘায়ু কামনা কৰি ইয়াতে এভাগী শৰাই আৰু আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু আমি ৰাইজৰ হৈ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতৰ নাম যে বিশ্বৰ দৰবাৰত যেনেকৈ উজ্বলি থাকে আজীৱন তেখেতৰ নামটো যে সদায় উজ্বলি থাকিবলৈ আমি সকলোৱে আহি ইয়াত শৰণাপন্ন হৈ তেওঁৰ হৈ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।